নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰম্ভ কৰিবলৈ লৈছোঁ এটা সকলোৰে বাবে প্ৰয়োজনীয় পাঠ সমাসৰ সংজ্ঞা আৰু প্ৰকাৰ আজি এই পাঠত আমি সমাসৰ প্ৰতিটো ভাগৰ বিষয়ে বিস্তৃতভাৱে উদাহৰণ সহ আলোচনা কৰিম গতিকে পলম নকৰোঁ বলক আমি মূল পাঠৰ মাজলৈ যাওঁ এতিয়া আহোঁ সমাসৰ সংজ্ঞালৈ একপদী ভাৱঃ সমাসঃ পৰস্পৰ অৰ্থৰ সংগতি থকা অৰ্থাৎ অন্বয় বা সম্বন্ধৰ সম্ভাৱনা থকা দুই বা ততোধিক পদ লগ লাগি এটা পদ হোৱাকে সমাস বোলা হয় ২ নম্বৰ পাণিনি ব্যাকৰণত আছে সমৰ্থ পদবিধি এই মন্তব্যৰ দ্বাৰা বুজোৱা হৈছে যে সমৰ্থ অৰ্থাৎ পৰস্পৰ অন্বিত বা প্ৰয়োজনীয় অৰ্থত সম্বন্ধ থকা দুটা বা ততোধিক পদৰ মাজতহে সমাস হ'ব পাৰে সংস্কৃতত এষাৰ কথা আছে লোগ বিভক্তেহে অৰ্থাৎ সমাসৰ অন্তৰ্গত পদসমূহৰ বিভক্তি লোভ হয় যেনে নীলম উৎপলম নীলোৎপলম ৩ নম্বৰ বিভক্তি লোভ হৈ অৰ্থসংগতি থকা দুই বা বহু পদ মিলি এটা পদ হোৱাৰ নাম সমাস অসমীয়া ব্যাকৰণত হেমচন্দ্ৰ বৰুৱাদেৱে কৈছে দুটা বা অধিক পদ গোট খাই এটা হোৱাকে সমাস বোলা যায় বহল ব্যাকৰণত সত্যনাথ বৰাদেৱে এই বুলি কৈছে তোমালোকে পৰীক্ষাত সংস্কৃতৰ এটা আৰু অসমীয়াৰ এটা সংজ্ঞা দিবা হৈ যাব এতিয়া সমাসৰ প্ৰকাৰবোৰ জানিবলৈ যোৱাৰ আগতে আমি তিনিটা কথা স্পষ্টভাৱে জানিব লাগিব সেইকেইটা হ'ল ব্যস্ত পদ সমস্ত পদ আৰু ব্যাস বাক্য এই উদাহৰণটোলৈ মন কৰা হুমথিৰাৰ নিচিনা বোল যাৰ সি হুমথিৰা বুলিয়া ইয়াত এই সমস্ত পদটো ভাঙি দেখুৱাবলৈ মানে সমাসবদ্ধ পদটো ভাঙি দেখুৱাবলৈ কাৰণে আমি যি বাক্যৰ সহায় লৈছোঁ সেই বাক্যটোৱে হ'ল সমাস বাক্য বা ব্যাস বাক্য বা বিগ্ৰহ বাক্য আৰু ইয়াত কোন দুটা শব্দৰ প্ৰত্যক্ষ সম্বন্ধ আছে যি দুটা সমাসবদ্ধ ৰূপটোত আমি দেখা পাইছোঁ সেই দুটা হ'ল কি হুমথিৰা আৰু বোল গতিকে ব্যাস বাক্যটোত হুমথিৰা আৰু বোল এই দুটা হ'ল ব্যস্ত পদ বা সমস্যমান পদ মানে সমাসবদ্ধ হ'বলৈ বিচৰা পদ সেইকাৰণে সমস্যমান পদ আৰু যিটো ৰূপ পালোঁ সমাসবদ্ধ ৰূপ যিটো পালোঁ সেইটোক কোৱা হয় সমস্ত পদ এতিয়া আমি আগবাঢ়োঁ সমাসৰ বিভাগবোৰলৈ এটা কথা মন কৰিবা দেই সংস্কৃতত এটা কথা আছে সমাসস চতুৰ্বিধ অৰ্থাৎ সমাস চাৰিবিধ অব্যয়ীভাৱ তৎপুৰুষ বহুব্ৰীহি আৰু দ্বন্দ্ব সমাস মহৰ্ষি পাণিনিৰ মতে কৰ্মধাৰয় আৰু দ্বিগু সমাস তৎপুৰুষ সমাসৰ অন্তৰ্গত অসমীয়া ভাষাত সাধাৰণতে ছবিধ সমাসৰ আলোচনা কৰা হয় সেইবোৰ হ'ল দ্বন্দ্ব সমাস দ্বিগু সমাস বহুব্ৰীহি সমাস কৰ্মধাৰয় সমাস তৎপুৰুষ সমাস আৰু অব্যয়ীভাৱ সমাস আমি এতিয়া এটা এটাকৈ আলোচনা কৰিম ১ নম্বৰ দ্বন্দ্ব সমাস দুটা বা ততোধিক সংজ্ঞা শব্দ লগ হৈ যি সমাস হয় তাকে দ্বন্দ্ব সমাস বোলা হয় অৰ্থাৎ দুটা বা ততোধিক পদ গোট খাই এটা হ'লেই দ্বন্দ্ব সমাস সংস্কৃতত কোৱা হয় স্বাৰ্থেহে দ্বন্দ্বঃ মানে স অৰ্থে দ্বন্দ্বঃ স মানে হ'ল আৰু অৰ্থাৎ সংস্কৃতত স আৰু অসমীয়াত আৰু অব্যয়েৰে সংলগ্ন কৰি ৰখা পদবোৰক এটা কৰি পেলালেই দ্বন্দ্ব সমাস পোৱা যায় এই উদাহৰণটোৰ দ্বাৰা ধাৰণাটো একেবাৰে তোমালোকৰ সহজে পৰিব চাবা দেই সংস্কৃতত ৰামস্য লক্ষ্মণস্য ভৰতস্য ৰাম লক্ষ্মণ ভৰতাহ অসমীয়াত ৰাম আৰু লক্ষ্মণ আৰু ভৰত ৰাম লক্ষ্মণ ভৰত ২ নম্বৰ উদাহৰণটো চোৱা সংস্কৃতত হৰিস্য হৰস্য মানে হৰি হৰৌ অসমীয়াত হৰি আৰু হৰ সমাসবদ্ধ ৰূপটো কি হ'ল হৰিহৰ দ্বন্দ্ব সমাস ৩ প্ৰকাৰৰ ইতৰেতৰ দ্বন্দ্ব একশেষ দ্বন্দ্ব আৰু সমাহাৰ দ্বন্দ্ব ইতৰেতৰ দ্বন্দ্ব কাক বোলে এই দ্বন্দ্ব সমাসত প্ৰত্যেকটো ব্যস্ত পদৰ অৰ্থ অটুট থাকে যেনে ৰাম আৰু ৰহিম ৰাম ৰহিম ধাৰী আৰু পাতি ধাৰী পাতি ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভাই আৰু ককাই ভাই ককাই মাহ আৰু চাউল মাহ চাউল অহ আৰু নিশ অহৰ নিশ তিল আৰু তুলসী তিল তুলসী আলি আৰু পদূলি আলি পদূলি পাত আৰু পচলা পাত পচলা নৰ আৰু নাৰায়ণ নৰনাৰায়ণ বাঘ আৰু ভালুক বাঘ ভালুক একেদৰে আম কঁঠাল কল কুঁহিয়াৰ গুড় গাখীৰ বামুণ সুদীৰ ভাত কাপোৰ লাভ লোকচান মাহ সৰিয়হ
অহোৰাত্ৰি আদি। খ একশেষ দ্বন্দ্ব। এই দ্বন্দ্ব সমাসত ব্যস্ত পদসমূহৰ প্ৰথমটো মাত্ৰ থাকে আৰু তাৰ লগত বহু বচনৰ চিন যোগ হয়। পিছৰ পদবোৰ লোপ পায়। যেনে অলি দলি আৰু বুলি আহিছিল, অলিহঁত আহিছিল। মনীষা নমিতা শিখা প্ৰীতি পংকজ বিপুল মফিজুৰ আহিছিল। সমাসবদ্ধ ৰূপত আমি কেনেকৈ ক'লেই হ'ল মনীষাহঁত আহিছিল। একেদৰে মা দেউতা দাদা নবৌ ভণ্টি আহিব, মাহঁত আহিব। অৰ্থাৎ প্ৰথম শব্দটো আমি ব্যৱহাৰ কৰি পেলাই সেই হত বহুবচনাত্মক প্ৰত্যয় লগাই দিয়াৰ লগে লগে আমি বুজি গৈছোঁ যে কেইবাজনো মানুহৰ কথা বুজোৱা হৈছে। একেবাৰে শ্বৰ্টকাটত মনত ৰাখিবৰ কাৰণে বুদ্ধিটো হ'ল একতে শেষ, একশেষ। এই একতে শেষ হৈ গৈছে, সেইটো কাৰণে একশেষ দ্বন্দ্ব। তেনেকৈ মনত ৰাখিবা। এতিয়া গ সমাহাৰ দ্বন্দ্ব। এই দ্বন্দ্ব সমাসত সমস্ত পদে উল্লেখিত ব্যস্ত পদবোৰৰ উপৰি আন পদৰো দুটা নাদিয়ে। যেনে কাঁহী বাতি বোলোতে কেৱল আমি কাঁহী আৰু বাতিকে নুবুজোঁ, তাৰ লগতে থকা বা ব্যৱহাৰ হৈ থকা ঘটি লোটা চৰিয়া পিয়লা গিলাচ আদিকো আমি সামগ্ৰিকভাৱে বুজোঁ। একেদৰে নামৰ মাহ চাউল, বাৰীৰ তামোল পাণ বোলোতে মাহ চাউল বুলি ক'লে আমি কল কুঁহিয়াৰ সেইবোৰকো বুজিলোঁ। তামোল পাণ বুলি কওঁতে আমি সেই বাৰীত থকা আম কঁঠাল পনিয়ল লেটেকু সেইখিনিকো বুজিলোঁ, সামগ্ৰিকভাৱে বুজিলোঁ। সেইটো হ'ল সমাহাৰ দ্বন্দ্ব। এতিয়া আহোঁ 2 নম্বৰ দ্বিগু সমাসলৈ। এইটো মনত ৰাখিবলৈ তেনেই সহজ। কৌশলটো চাবা দেই। সংখ্যাবাচক শব্দৰ লগত অন্য শব্দৰ যি সমাস হয় তাকে দ্বিগু সমাস বোলে। তাৰমানে এইটোৱে মনত ৰাখিবা যে প্ৰথমতে সংখ্যাবাচক শব্দ এটা থাকিব। 2 মাহৰ সমাহাৰ দুমাহী, চাৰিআলিৰ সমাহাৰ চাৰিআলি, 7 বিহুৰ সমাহাৰ 7 বিহু, 5 অমৃতৰ সমাহাৰ পঞ্চামৃত। একেদৰে ত্ৰিফলা, ত্ৰিভুৱন, নৱৰত্ন, 7 পুৰুষ, সপ্তকাণ্ড, ষষ্ঠ ঋতু, সপ্তাহ, পঞ্চৱতী আদি। এতিয়া আহোঁ বহুব্ৰীহি সমাসলৈ। যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজাই আন বিশেষ অৰ্থ বুজায় তাক বহুব্ৰীহি সমাস বোলা হয়। যেনে বিনা আছে পানীত যাৰ, বিনা পানী সৰস্বতীক কোৱা হয়। নীলবৰণৰ অম্বৰ যাৰ, নীলাম্বৰ বলৰামক কোৱা হয়। শূল আছে পানীত যাৰ, শূলপাণি। পদ্ম আছে নাভিত যাৰ, পদ্মনাভ। একেদৰে চন্দ্ৰশেখৰ, সীতাজানী, যুৱজানী, হতভাগ্য, কৃতবিদ্য, সহোদৰ, সকৰ্মক, নদীমাতৃ, বিকুদৰ, ৰ'দ ঘাই, হাত দীঘল, ঢেকীয়াপতীয়া, নাহৰ ফুটুকী, খৰানকা, নেউলমোৱা, বেজীমোৱা, বাঁহপতীয়া, কুকুৰনিচীয়া, ঢোল পেটা, বাট চোৰা, বাঘে খোৱা, পীতশ্ৰদ্ধ, অপুত্ৰক, অনন্ত আদি। আৰু এক ধৰণৰ বহুব্ৰীহি সমাস আছে দেই, যাক ব্যতিহাৰ বহুব্ৰীহি সমাস বুলি কোৱা হয়। ব্যতিহাৰ মানে বিনিময়, সাল সলনি এনেধৰণৰ অৰ্থ। গতিকে সংজ্ঞাটো হ'ব পৰস্পৰ একে কাৰ্যকে কৰা বুজাবলৈ 2 বা ততোধিক পদৰ যি সমাস হয় তাকে কোৱা হয় ব্যতিহাৰ বহুব্ৰীহি সমাস। যেনে হাতে হাতে ধৰি কৰা যি যুঁজ, হতাহতি। চুলিয়ে চুলিয়ে ধৰি কৰা যি যুঁজ, চুলিয়া চুলি। মুখে মুখে কৰা যি যুঁজ, মুখামুখি। দবৰে দবৰে কৰা যি যুঁজ, দবৰা দবৰি। প্ৰশ্নত তোমালোকক ব্যাস বাক্যটো লিখি চিনাক্ত কৰিবলৈ দিব। সহজ বুদ্ধিটো কি জানানে? ব্যাস বাক্যটো সাজোতে যদি যি বা যাৰ এই শব্দ দুটাৰ কোনো এটা প্ৰয়োজন হয় তেতিয়া গম পায়েই যাবা যে সেইটো বহুব্ৰীহি সমাস হ'ব। এতিয়া আহোঁ কৰ্মধাৰয় সমাসলৈ। যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ ৰূপে যোগ হয় তাক কৰ্মধাৰয় সমাস বোলা হয়। এই সমাসত প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়। কেতিয়াবা প্ৰথম পদটোও বিশেষ্য হয়, কিন্তু আচলতে সেইটো বিশেষণীয় ৰূপতহে থাকে। ধাৰণাটো স্পষ্ট কৰিবৰ কাৰণে তোমালোকে এই 2টা পাঠ চাব পাৰা। কৰ্মধাৰয় সমাসৰ উদাহৰণ: বাঘে মৰা ঢকাৰ দৰে ঢকা, বাঘ ঢকা। নীলা যি মণি, নীলমণি। উৰা যি জাহাজ, উৰা জাহাজ। পুণ্য যি ভূমি, পুণ্যভূমি। ৰজাৰ যি সভা, ৰাজসভা। বাদুলিৰ আৰ্হিৰ সঁচাৰ, বাদুলি সঁচাৰ আদি। কিছুমান কৰ্মধাৰয় সমাসত আকৌ বিশেষণ পদটো পিছলৈ যায় দেই। যেনে উত্তম যি পুৰুষ, পুৰুষ উত্তম। অধম যি নৰ, নৰাধম। তিলিকা যি কাৱৈ, কাৱৈ তিলিকা। চিৰিকা যি গৰৈ, গৰৈ চিৰিকা। ভজা যি আলু, আলু ভজা। পোৰা যি বেঙেনা, বেঙেনা পোৰা। আৰু এটা কথা মন কৰিবা দেই,
এটা বস্তুক আন এটাৰ লগত ৰিজালেও কৰ্মধাৰয় সমাস হয়। ৰিজনিৰ পদটো কিন্তু লোভ হয়, মানে নাইকিয়া হয়। ৰিজনিৰ পদটো বাক্যৰ মাজৰ পৰা লোভ হ'লে মধ্য পদলোপী আৰু শেষৰ পৰা লোভ হ'লে অন্ত পদলোপী কৰ্মধাৰয় সমাস বুলি কোৱা হয়। মধ্য পদলোপী কৰ্মধাৰয় সমাসৰ উদাহৰণ সিংহ অংকিত আসন, সিংহাসন। ঘিউ মিহলি ভাত, ঘিউ ভাত। চন্দ্ৰৰ তুল্য মুখ, চন্দ্ৰমুখ। গজৰ নিচিনা মূৰ্খ, গজমূৰ্খ। অগ্নি সদৃশ বান, অগ্নিবান। ইয়াত দেখিছানে এই মাজৰ পদবোৰ অংকিত, মিহলি, তুল্য, নিচিনা, সদৃশ এই পদবোৰ সমাসবদ্ধ ৰূপটোত নাইকিয়া হৈছে। অন্ত্যপদলোপী কৰ্মধাৰয় জ্ঞান ৰত্নৰ তুল্য, জ্ঞান ৰত্ন। বিদ্যাসাগৰৰ তুল্য, বিদ্যাসাগৰ। চিন্তা অনলৰ নিচিনা, চিন্তানল। ইয়াত দেখিছানে ৰিজনিৰ বাবে ব্যৱহাৰ হোৱা শেষৰ পদটো লোপ পাইছে। তোমালোকে কৰ্মধাৰয় সমাসৰ এই উদাহৰণবোৰ যে পালা, এইবোৰক আকৌ আলংকাৰিক আৰ্হিৰ ৰিজনি অনুসৰি আমি তিনিটা ৰূপত পাব পাৰোঁ। সেইকেইটা হ'ল উপমান কৰ্মধাৰয়, উপমিত কৰ্মধাৰয় আৰু ৰূপক কৰ্মধাৰয়। কাব্যৰ অলংকাৰৰ আলোচনাত আমি যে পাইছিলোঁ, যাৰ সৈতে তুলনা কৰা হয় মানে উপমা দিয়া হয় সেইটো উপমান, যাক তুলনা কৰা হয় সেইটো উপমেয় বা উপমিত। উপমেয় আৰু উপমানৰ অভেদ কল্পনা কৰিলে সেইটোক কোৱা হয় ৰূপক অলংকাৰ। ধৰি লোৱা এটা বাক্য চন্দ্ৰৰ নিচিনা মুখ, ইয়াত কাৰ সৈতে তুলনা কৰা হৈছে? চন্দ্ৰৰ সৈতে, গতিকে সেইটো উপমান। কাক তুলনা কৰা হৈছে? মুখখনক, গতিকে সেইটো উপমেয় বা উপমিত। এতিয়া তোমালোকে উদাহৰণ কেইটা বুজিবা। ক উপমান কৰ্মধাৰয় সাধাৰণ গুণ বা ধৰ্মবাচক পদ অৰ্থাৎ বিশেষণীয় শব্দৰ লগত যেতিয়া উপমান পদৰ সমাস হয় তেতিয়া তাক উপমান কৰ্মধাৰয় সমাস বুলি কোৱা হয়। যেনে তেজৰ দৰে ৰঙা, তেজ ৰঙা। এঙাৰৰ দৰে ক'লা, এঙাৰ ক'লা। গাখীৰৰ দৰে বগা, গাখীৰ বগা। আকাশৰ দৰে নীলা, আকাশ নীলা। বজ্ৰৰ নিচিনা কঠোৰ, বজ্ৰ কঠোৰ। ইয়াত দেখিছেনে এই প্ৰথমতে উপমান মানে যাৰ সৈতে তুলনা কৰা হৈছে সেইটো আছে, আৰু পিছলে বিশেষণ শব্দবোৰ আছে। ইয়াত মনত ৰাখিবলগীয়া কথাটো হ'ল এই পিছৰটো গুণ বা ধৰ্মবাচক পদ হয়, মানে বিশেষণ পদ হয়। এতিয়া খটো চোৱা, উপমিত কৰ্মধাৰয়। উপমেয় আৰু উপমানৰ মাজত সমাস হ'লে তাক উপমিত কৰ্মধাৰয় সমাস বোলা হয়। ইয়াত উপমেয় পদটো আগত বহে। এতিয়া উদাহৰণ কেইটা চোৱা। মুখ চন্দ্ৰৰ তুল্য, মুখচন্দ্ৰ। চৰণ কমলৰ তুল্য, চৰণ কমল। চিন্তা অনলৰ নিচিনা, চিন্তানল। জ্ঞান ৰত্নৰ নিচিনা, জ্ঞান ৰত্ন। ইয়াত দেখিছেনে উপমেয় বা উপমিত পদবোৰ আগত বহিছে, আৰু সেইবাবেই সমাসবিধৰ নামো হৈছে উপমিত কৰ্মধাৰয়। ৰূপক কৰ্মধাৰয় উপমেয় আৰু উপমানৰ অভেদ কল্পনা কৰিলেই সি ৰূপক কৰ্মধাৰয়। যেনে বিদ্যাৰূপ ধন, বিদ্যাধন। মুখৰূপ চন্দ্ৰ, মুখচন্দ্ৰ। জ্ঞানৰূপ ৰত্ন, জ্ঞানৰত্ন। কোপৰূপ অগ্নি, কোপাগ্নি। ইয়াত এই ৰূপকৰ ধাৰণাটোৱেই হ'ল যে উপমেয় আৰু উপমানক একাকাৰ কৰি দিয়া হয়, মানে মুখেই চন্দ্ৰ, চন্দ্ৰই মুখ, তেনেকুৱা। এতিয়া আহোঁ তৎপুৰুষ সমাসলৈ। যি সমাসত ব্যস্ত পদ দুটাৰ প্ৰথমটো প্ৰথমা বিভক্তিৰ বাহিৰে আন কোনোবা এটা বিভক্তি যুক্ত হৈ থাকে তাক তৎপুৰুষ সমাস বোলা হয়। এই সমাসত সমাসবদ্ধ ৰূপটোত পূৰ্বপদৰ মানে প্ৰথম পদৰ বিভক্তিটো লুপ্ত হয়। কাৰক বিভক্তি বা শব্দ বিভক্তিৰ নাম অনুসৰি তৎপুৰুষ সমাসক এনেদৰে নামকৰণ কৰা হৈছে: তৃতীয়া তৎপুৰুষ, দ্বিতীয়া তৎপুৰুষ, চতুৰ্থী তৎপুৰুষ, পঞ্চমী তৎপুৰুষ, ষষ্ঠী তৎপুৰুষ আৰু সপ্তমী তৎপুৰুষ। এইখিনিতে তোমালোকে দুটা কথা মন কৰিবা দেই। প্ৰথম কথা, এই সমাসত পিছৰ পদটোত সদায় প্ৰথমা বিভক্তি এ ই শূন্য বিভক্তি যুক্ত হৈ থাকে। সমস্ত পদটোও সদায় প্ৰথমা বিভক্তি যুক্ত হয়। এনে কি কোনো সমাসতে কেতিয়াও প্ৰথমা বিভক্তি লুপ্ত নহয়। বিভক্তি লুপ্ত নহ'লে সমাস হ'ব নোৱাৰে। পূৰ্বপদৰ প্ৰথমা বিভক্তি লুপ্ত কৰি সমাসবদ্ধ ৰূপ কৰিব নোৱাৰি বাবে প্ৰথমা তৎপুৰুষ সমাস নাই। যেনে ৰামে কৰা, ৰাম কৰা বুলি আমি ক'ব পাৰিম জানো? নোৱাৰোঁ। গতিকে সেইটো ভুল উদাহৰণ। দ্বিতীয় কথা, আগৰ ৰটোৰ অবিহনে বিভক্তিৰ ৰূপত পৰা অস্তিত্বহীন। ষষ্ঠী ৰৰ পিছত পৰাৰ স্থিতি অনুপদ ৰূপেহে। সেয়ে প্ৰকৃতাৰ্থত আধুনিক ভাষা বিজ্ঞানৰ বিচাৰত পঞ্চমী বিভক্তি নাই বুলি সিদ্ধ হৈছে। কথাষাৰ বিস্তৃতভাৱে বুজিবলৈ তোমালোকে এই ভিডিঅ'টো চাব পাৰা। এই বিভাজনত পৰম্পৰাগতভাৱে পঞ্চমী তৎপুৰুষ দেখুওৱা হৈছে।
এতিয়া প্ৰতিটো ভাগৰে উদাহৰণ কেইটামান চোৱা। এই উদাহৰণবোৰ ধৰ্মসিংহ ডেকাদেৱৰ ৰচনা বিচিত্ৰা গ্ৰন্থৰ পৰা লোৱা হৈছে। দ্বিতীয় তৎপুৰুষ, দ্বিতীয় বিভক্তি লোভ হৈ যি সমাস হয় সেয়ে হ'ল দ্বিতীয় তৎপুৰুষ সমাস। যেনে গুৱাক কটা, গুৱা কটা, পিপৰাক গুচোৱা, পিপৰা গুচোৱা, মাতৃক পূজা, মাতৃপূজা, চোৰক ধৰা, চোৰ ধৰা, লক্ষক ভেদ, লক্ষ্য ভেদ, ভকতক সেৱা, ভকত সেৱা। তৃতীয় তৎপুৰুষ তৃতীয় বিভক্তি লোভ হৈ তৃতীয় তৎপুৰুষ সমাস হয়। যেনে আমি যে পাইছিলোঁ প্ৰথমা এই দ্বিতীয় ক তৃতীয় ৰে দি চতুৰ্থীলৈ পঞ্চমীৰ পৰা ষষ্ঠীৰ সপ্তমীত সেইকেইটা লোভ হোৱাৰ কথা কোৱা হৈছে। হাতেৰে সজা, হাতে সজা, নখেৰে চিহ্ন, নখ চিহ্ন, বৰশীৰে মৰা, বৰশী মৰা, দাৰে কটা, দা কটা, হাতেৰে বোৱা, হাতে বোৱা, মনেৰে সজা, মনে সজা আদি। চতুৰ্থী তৎপুৰুষ গুৰুলৈ দক্ষিণা, গুৰু দক্ষিণা, মাতৃলৈ ভক্তি, মাতৃভক্তি, মহিলৈ চুঙা, মহি চুঙা, গুৰুলৈ ভক্তি, গুৰু ভক্তি, ডেকালৈ চাং, ডেকা চাং, ৰজালৈ কৰ, ৰাজকৰ। ইয়াত দেখিছেনে সমাসবদ্ধ ৰূপটোত লৈ বিভক্তিটো নাইকিয়া হৈছে। পঞ্চমী তৎপুৰুষ গছৰ পৰা সৰা, গছ সৰা, যুগৰ পৰা ভ্ৰষ্ট, যুগভ্ৰষ্ট, পদৰ পৰা চ্যুত, পদচ্যুত, সাপৰ পৰা মুক্ত, সাপ মুক্ত আদি। ইয়াত পৰা লোপ পাইছে। ষষ্ঠী তৎপুৰুষ দেৱৰ আলয়, দেৱালয়, গছৰ তল, গছ তল, কন্যাৰ বুলন, কন্যা বুলন, পুথিৰ ভঁৰাল, পুথি ভঁৰাল, জুইৰ শাল, জুই শাল, দেৱৰ তুল্য, দেৱতুল্য আদি। ইয়াত ৰ লোপ পাইছে। সপ্তমী তৎপুৰুষ ঘৰত উপজা, ঘৰ উপজা, বনত জাত, বনজাত, কাৰ্যত দক্ষ, কাৰ্যদক্ষ, তলত সৰা, তল সৰা, বনত বাস, বনবাস, গছত পকা, গছ পকা আদি। বিশেষ মন কৰিবলগীয়া কথা, তৎপুৰুষ সমাসত পিছৰ পদৰহে প্ৰাধান্য থাকে। আৰু এটা কথা, পিছৰ পদৰ আধাৰতহে গোটেই সমাসটোৰ লিংগ নিৰ্ণয় কৰা হয়। এতিয়া আহোঁ অব্যয়ীভাৱ সমাসলৈ। সমীপ, সদৃশ, অভাৱ, যোগ্য, পৰ্যন্ত আদি অৰ্থ প্ৰকাশক অব্যয় শব্দৰ লগত অন্য পদৰ যি সমাস হয় তাক অব্যয়ীভাৱ সমাস বোলা হয়। যেনে সমীপ অৰ্থত বনৰ সমীপ, উপবন, কুলৰ সমীপ, উপকূল, স্থানৰ সমীপ, উপস্থান মানে বাথান আদি। খ সদৃশ আৰু যোগ্য অৰ্থত ৰূপৰ সদৃশ, প্ৰতিৰূপ, মূৰ্তিৰ সদৃশ, প্ৰতিমূৰ্তি, ধ্বনিৰ সদৃশ, প্ৰতিধ্বনি, ৰূপৰ যোগ্য, অনুৰূপ, শব্দৰ যোগ্য, প্ৰতিশব্দ, আকৃতিৰ যোগ্য, প্ৰতিকৃতি আদি। অভাৱ অৰ্থত ভিক্ষাৰ অভাৱ, দুৰ্ভিক্ষ, সুখৰ অভাৱ, অসুখ, ৰোগৰ অভাৱ, নিৰোগ, ধৰ্মৰ অভাৱ, অধৰ্ম আদি। পৰ্যন্ত অৰ্থত কণ্ঠ পৰ্যন্ত, আকণ্ঠ, মৰণ পৰ্যন্ত, আমৰণ, জীৱন পৰ্যন্ত, আজীৱন, জানু পৰ্যন্ত, আজানু আদি। বিপচা মানে পুনঃ পুনঃ অৰ্থত দিনে দিনে, প্ৰতিদিনে, ক্ৰমে ক্ৰমে, অনুক্ৰমে, ক্ষণে ক্ষণে, অনুক্ষণে, জনে জনে, প্ৰতিজনে আদি। পশ্চাদ অৰ্থত পাছত চাই কৰে, অনুকৰণ, পাছত যায়, অনুসৰণ আদি। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা আন কেইটামান অব্যয়ীভাৱ সমাস হৈছে বেয়া বাৰ, আও বাৰ, বেয়া বাট, আও বাট, বেয়া পাক, আও পাক, বেয়া জাত, বিজতীয়া, বেয়া মৰণ, আও মৰণ, অসুবিধাৰ ফালে হাত, আও হাত আদি। আজিৰ পাঠ আছিলে ইমানেই। আশা কৰোঁ পাঠটো সকলোৱে ভাল পাইছা, উপকৃত হৈছা। যদি পাঠটো ভাল লাগিল সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। যদি নতুনকৈ চাই আছা মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো টিপি দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সকলোতকৈ আগত পোৱা। পুনৰ এটা নতুন পাঠত লগ পাম। চিৰস্নেহী মোৰ ভাষা জননী। ধন্যবাদ।